নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা অন্য ৰেচিপি আৰু সেই ৰেচিপিটো হ'ল কাবুলী বুটৰ সালাড। এই সালাড বনাবলৈ ইজি আৰু খাবলৈ বহুত টেষ্টি হয়। তেন্তে বলকচোন মই কেনেদৰে বনাওঁ চাওঁ আহক। কাবুলী বুটৰ সালাড বনাবৰ বাবে মই লৈছোঁ সিজাই লোৱা কাবুলী বুট এবাটি, বিলাহী, তিয়হ, পিঁয়াজ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া পাত্ৰ এটাত কাটি লোৱা বিলাহী, তিয়হ, পিঁয়াজ, জলকীয়া আৰু সিজাই লোৱা কাবুলী বুটকেইটা দি দিলোঁ। তাৰপিছত তাত সোৱাদ অনুসৰি নিমখ এচামুচ দিলোঁ, চাট মছলা এচামুচ আৰু নেমুৰ ৰস অলপ চেপি দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এটা বাটিত মই এইখিনি উলিয়াই ল'লোঁ। কাবুলী বুটৰ সালাড খাবৰ বাবে ৰেডি হৈ গ'ল। মই বনোৱাৰ দৰে এই সালাডখন আপোনালোকেও বনাই খাব পাৰে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।